এয়া মোৰ লগত কি আছে চাওক, কোনে দিলে, ক'ৰ পৰা পালো, সকলোবোৰ ভিডিঅ'টো চালে গম পাব। আৰু পিপুল মই মনুস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু এতিয়া মই যাব ওলাইছোঁ টাউনত, আৰু কি আনিব গৈ আছোঁ আপোনালোকে বাৰু ভিডিঅ'টো চাই থাকিলে গম পাব। ঠিক আছে বাৰু, এতিয়া মই যাওঁ, তাৰপাছত আপোনালোকক কৈ আছোঁ আৰু দেউতাৰ লগত যাম। আৰু এতিয়া মই গাড়ীত বহিলোঁ আৰু মাস্কটো ইম্পৰ্টেণ্ট, মাস্কখন প্ৰথমতে মাৰি লওঁ। মানে আপোনালোকক কোৱা নহ'ল মই ক'ত যাম, আপোনালোকক একেবাৰে মই ঘৰ আহিয়ে ক'ম বুলি ভাবিছোঁ, কাৰণ এতিয়া বহুত লৰালৰি হ'ল যে সোনকালে যাব লগা হ'ল। চাৰিওফালে সেউজীয়া, ওপৰত নীলা, লগত দেউতা, এনেকুৱা পৰিৱেশৰ মাজে মাজে দেউতাৰ লগত যোৱা মজাই বেলেগ। ঠিক আছে বাৰু, এতিয়া গৈ লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া আমাৰ বস্তুটো লৈ কিনে আমি ঘৰলৈ গৈ আছোঁ, আৰু বাটত আপোনালোকৰ লগত বিশেষ কথা পাতি নাথাকোঁ, একেবাৰে ঘৰ গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ বস্তুটো কি হয়। আৰু চাওকচোন, অকণমান দেৰি হ'লে আজিকালি মানুহ নাথাকেই, একদম সকলো দোকান বন্ধ, আৰু বাটত মানুহ ক'ৰবাত এটা দুটা তেনেকৈহে পায়। ভালেই হৈছে দিয়কচোন, সকলোৱে ক'ভিড প্ৰট'কল মানি চলিছে, ভাল লাগিছে। আৰু মোৰ বিৰাটেই ভাল লাগি আছে, মানে বহুত খুলি চাব মন গৈ আছে। আৰু সোনকালে ঘৰটো পালেই ৰক্ষা, আৰু সোনকালে চাব পাৰোঁ। বতৰটো বহুত বেয়া কৰি আহিছে। এইফালে চাওকচোন, একদম ক'লা হৈ আছে। বাৰু সোনকালে ঘৰ গৈ লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া ঘৰ আহি পালোঁ, আৰু ময়ো ভালদৰে মুখ হাত ধুলোঁ, আৰু নতুন বস্তু এটা আনিছোঁ, ভালকৈ চাহ নাখালে জানো হ'ব। চাহটো মেইন হয়, আৰু গোটেইকেইটাই আমি চাৰিটাই পৰিয়াল, চাৰিটাই চাহ খাবৰ কাৰণে বহি লৈছোঁ। আৰু এই চাহৰ কাঁহীখন মই আনিছিলোঁ ৰান্ধনি ঘৰৰ পৰা, গোটেই পৰি আহিছে, ইগন'ৰ কৰিব দেই। আৰু এতিয়া আমি খাই লওঁ। এতিয়া আমাৰ চাহ তাহ খোৱা হৈ গ'ল, কিন্তু আজি এইটো নুখুলোঁ বুলি ভাবিছোঁ। কালি দাদা এজন আহিব, আৰু এইটোৰ বিষয়ে ইমান ভালকৈ নাজানো, আৰু এইবিলাক মানে ফিটিং কৰিব নোৱাৰিম যে, সেইকাৰণে কালি ৰাতিপুৱা খুলিম বুলি ভাবিছোঁ, আৰু দাদাজনো আহিব। ঠিক আছে বাৰু, আৰু আজি আৰু কথা কৈ নাথাকোঁ, কালি লগ পাম আপোনালোকক। দেখি আছেনে বাৰু আপোনালোকে, মানে প্ৰব্লেমেই হয় মোক, যদি আপোনালোকে মুখখন দেখিব লগা হয় তেতিয়াহ'লে বস্তুটো নেদেখায়, তেনেকুৱা হয়, সেইকাৰণে কেমেৰাটো এনেকৈ ল'ব লগা হৈছে। আৰু ঘৰলৈ নতুন বস্তু আহিছে, সেইকাৰণে প্ৰথমতে ধূপ জ্বলাই লৈছোঁ, আৰু মই এইটো গা পা ধুইহে খুলিছোঁ, আৰু পূৰা ৰাতিপুৱা, সেইকাৰণে কালি খোলা নাছিলোঁ। আৰু এতিয়া আনবক্সিংটো কৰোঁ, আৰু কালিও খোলা নাছিলোঁ, আৰু আজি আপোনালোকক দেখুৱাম সকলোবোৰ প্ৰথমৰ পৰা, সেইকাৰণে খোলা নাছিলোঁ আৰু। আৰু মোৰ মনটো বিৰাটেই ভাল লাগি আছে, বহুত দিনৰ আশা আছিলে। আৰু প্ৰথমতে খুলি লওঁ বাৰু, তাৰপাছত আপোনালোকক কৈ আছোঁ কোনে দিলে মোক, এইটো ক'ৰ পৰা আনিলোঁ, সকলোবোৰ কৈছোঁ। চেনেলযোৰ ওলাই আছিলে বাৰু, প্লিজ ইগন'ৰ কৰিব আপোনালোকে। আৰু এইখনত লিখা আছে এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, কিবা কিবি। আৰু এয়া হৈছে তাৰ লগতে এইকেইটা ইংকেইটা, দুটা জেৰক্সে হয়, কালাৰিঙো হয়, লগতে ব্লেক এণ্ড হোৱাইট। আৰু এইটো হৈছে মেচিনটো, লগত কোনো নাই যে, ময়ে অকলে এইখিনি কৰিব লগা হৈছে, অকণমান প্ৰব্লেম হৈছে, আৰু একো নাই। আৰু এইকেইটা প্ৰথমতে গুচাই লওঁ। মেচিনটো দেখোন উল্টি আছে, মই গমেই পোৱা নাছিলোঁ। এইকেইটা থৈ লওঁ বাৰু। আৰু এইখন হৈছে ডিছখন, এইখন লেপটপত ভৰাব কিনে ইয়াৰ এপছ ইনষ্টল কৰিব লাগিব, এইবোৰ বাৰু পিছত হৈ থাকিব। এইখন ডিছখন এতিয়া থৈ দিওঁ, পিছত এইখিনি চাম, আগতে এইটো ভালদৰে উলিয়াই লওঁ। ৱাও, বহুত ভাল লাগিছে, মই ভালদৰে লাৰি চাইছোঁ, মানে কেতিয়াও লাৰি পোৱা নাইতো। সঁচাকৈ কিবা মনটো বহুতেই ভাল লাগিছে, মানে কি বুলি বুজাম আপোনালোকক। এইখিনি ভালকৈ চাইছোঁ, নাজানো যে এইবোৰ ভালদৰে, সেইকাৰণে ভালদৰে আগতে চাই লৈছোঁ আৰু ক'ত কি হয়। আৰু এইফালে কিবা কিবি আছে, চাব লাগিব ভালদৰে। আৰু আপোনালোকক এতিয়া এইটো ভালকৈ চাৰিও ছাইডটো ভালদৰে আগতে দেখুৱাই লওঁ, মানে ফূৰ্তিতে কি কৈ আছোঁ মই নিজে গম পোৱা নাই। দাদাজন আহি কিনে অকণমান দেখুৱাই দিলে, লগতে এপছটো ইনষ্টল কৰি দিলে লেপটপত। আৰু এতিয়া তাৰ পিছৰ পৰা এইবোৰ ট্ৰাই কৰি আছোঁ, আৰু পাৰিছোঁ নে নাই নাজানো, আৰু পিছত বাৰু আপোনালোকক কৈ আছোঁ কোনটো কেতিয়া কৰিছোঁ। আৰু এইখন দেখিছে চাগে জেৰক্স, সেইখিনি বাৰু পিছত কৈ আছোঁ।
মই এনেই আৰু লিখিছিলোঁ সেইখিনি আৰু কিতাপবোৰ মই টেবুলৰ ভিতৰত থৈ দিলোঁ আৰু মোৰ টেবুলখনতে এতিয়া এইখিনি লৈছোঁ পিছত বাৰু এইখিনি চেঞ্জ কৰিম মানে মায়ে এখন টেবুল দিম বুলি কৈছে এতিয়া নহয় দুদিনমান পিছত দিব সেইকাৰণে এইকেইদিনৰ কাৰণে মোৰ টেবুলখনতে ল'লোঁ পিছত মায়ে আনি দিয়া টেবুলখনত এইখিনি লৈ লওঁ এতিয়া মই কেমেৰাটো আগত লৈ কিনে এনেকৈ বহিছোঁ কেনেকুৱা লাগে চাইছোঁ আৰু নিজকে আৰু বিৰাট ভাল লাগিছে আৰু এইবোৰ এতিয়া জেৰক্স কৰি চাই আছোঁ পাৰোঁ নে নোৱাৰোঁ আৰু প্ৰথম কৰিছোঁ যে অকণমান প্ৰব্লেম হয় আৰু এইখন কৰিলোঁ মোৰ ফটো তাৰ পাছত এইখন কৰিলোঁ আৰু এইখনো কৰিলোঁ এইবোৰ কৰি আছোঁ আৰু এইবোৰ চাইছিলোঁ এইখন সৰু হ'ল দেউতা আৰু মোৰ ফটো আছিলে আৰু এইফালে মোৰ মামীদেউ ছোৱালী তেনেকৈ আৰু এনেই কৰি আছোঁ লেপটপত যি পাইছোঁ তাকে মোৰ মানে বিশ্বাসেই হোৱা নাই কেমেৰাটো ফালে চাই আছোঁ এয়া সপোন লেপটপটো লাৰিছে সেইটো সপোন নহয় চাগে মুখখন নুখুলিব নেকি বাৰু মই আৰু এয়া মই মোৰ টেবুলখনৰ আগত বহি আছোঁ মোৰ বিৰাটেই ভাল লাগিছে সঁচাকৈ মনটো আজি বিৰাটেই ভাল লাগিছে আৰু সকলোৰেতো নতুন কিবা এটা বস্তু পালে ভাল লাগে আৰু যদি এনেকুৱা হয় মানে কোনো এটা আশা নকৰাকৈ যেতিয়া এটা বিৰাট ধুনীয়া বস্তু পায় তাতকৈ আৰু মানে কিমান ভাল লাগিছে মোৰ কথা মুখত অহা নাই কি বুলি ক'ম আৰু মানে বিৰাটেই ভাল লাগিছে আৰু এইটো এতিয়া লোৱা কথা নাছিলে আৰু মোক যে ইমান জল্দি এইটো দিব মানে আগতে বাৰু ভাবিছিলোঁ মোৰ যদি এটা এনেকুৱা মেচিন জেৰক্স মেচিন থাকিলে কিন্তু ইমান জল্দি যে পাম মই ভবাই নাছিলোঁ আপোনালোকেতো কমেণ্ট কৰি সুধিব জানো কোনে দিছে বুলি সেইকাৰণে আগতীয়াকৈ বাৰু ময়ে কৈ দিওঁ এইটো মোক দেউতাই দিছে আৰু এইটো দেউতাৰ ফালৰ পৰাই পালোঁ আৰু বিৰাটেই মনটো ভাল লাগি আছে সঁচাকৈ আৰু মোৰ প্ৰথমতে এইবোৰ চোৱাত অকণমান প্ৰব্লেম হৈছিলে মানে দাদা এজনে আহি এপছটো ইনষ্টল কৰি দিলে লগতে অকণমান দেখুৱাই দিলে আৰু এতিয়া নিজে কৰি আছোঁ আৰু কি কৰিলোঁ আপোনালোকক বাৰু দেখুৱাই আছে 1 মিনিট প্ৰথমতে এনেই কিছুমান ভুল হৈছে বাৰু কৰাত তাৰপিছৰ পৰা এনেকৈ এইখন কিন্তু গোটেইখিনি নেদেখুৱা মই এনেই কৰি চাইছোঁ কেনেকুৱা হৈছে বাৰু এতিয়া A4 সাইজৰ পাততে এনেই কৰি চাইছোঁ তাৰপাছত এইখন ভাইটিৰ ফটো আৰু এইফালে এইবিলাক এনেই কৰি চাইছোঁ তাৰপাছত এয়া বহুত দিন আগৰ এইখন হয় দেউতা আৰু মই তাৰপাছত এইখন ফটোত যে মোৰ ফটো আছে দেউতাৰ ফটো আছে মানে প্ৰথমখিনি বুজি পোৱা নাছিলে যে এইবিলাক কৰিছোঁ আৰু এখন পাততে 2টা পেজতে কৰিছোঁ মানে বুজি পাবৰ কাৰণে মানে কোনখিনিত কৰিলে কোনখিনি মানে ঠাইত উঠে তেনেকৈ কি কৈছোঁ বুজি পাইছেনে মানে এইটো কৈছোঁ যে জেৰক্সখন মানে কোনখিনিত কৰিলে কোনটো ছাইডত উঠে মানে সেইটো বস্তু ভালকৈ চাই লৈছিলোঁ আৰু এইখন আমাৰ টিকলিজনী তাৰপাছত এইখন হৈছে মোৰ ফটো আমাৰ দলগাঁৱত উঠা BTCত তাৰপাছত আৰু এইখন হৈছে ক'ভিড ভেকচিন দিয়াৰ পিছত যে উলিয়াব পাৰি সেইখন উলিয়াইছোঁ পাৰোঁনে নোৱাৰোঁ চালোঁ আৰু তাৰপাছত আৰু আনিছোঁ এয়া ফটো ধোৱা কাগজ আনিছোঁ আৰু অকণমান বাৰু আপোনালোকক দেখুৱাই আছোঁ এইটো মই এতিয়ালৈ উলিওৱাই নাই এয়া ইয়াতে মই পাইছোঁ এইখনত লৈছে 160 টকা আৰু 20খন আছে ইয়াতে লিখা আছে দেখিছেনে লিখা আছে 20খন 160 টকা তাৰপাছত আৰু জেৰক্স কৰিবৰ কাৰণে আনিছোঁ এইখিনি জেকেৰ এইখিনি আনিছোঁ আৰু এতিয়া লাগিবতো সেইকাৰণে বেছিকৈ আনিছোঁ কাৰণ জেৰক্স কৰি থাকিব লাগিব লগতে মোৰ এছাইনমেণ্টো লিখিব লাগে সেইকাৰণে অকণমান বেছিকৈ আনিছোঁ আৰু একেবাৰতে তাৰপিছত আৰু এইটো বস্তু দেখুৱাব পাহৰিছোঁ মোৰ ফ্ৰেণ্ডজনীৰ লগত উঠা ফটোখনো থৈছিলোঁ মানে জেৰক্স কৰা বুলি ক'ব লাগিব কাৰণ এখন A4 সাইজৰ পাততহে মই এনেই হেৰি কৰিছোঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব লগতে এইটো ভিডিঅ' যদি আপোনালোকৰ বন্ধু বান্ধৱীকো দেখুৱাব বিচাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব পাৰে আৰু এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অলপ প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ বেলেগ সোনকালে যায় তেন্তে এতিয়ালৈ বাই ৰ'বচোন এটা কথা কওঁ আপোনালোকৰ বহুতে ছাবস্ক্ৰাইব নকৰাকৈ চাই মই জানো কিন্তু আপোনালোকে কিয় ছাবস্ক্ৰাইব নকৰে জল্দি 5K কৰি দিয়ক আৰু তেতিয়াহে মই জল্দি গিভআৱেটো আনিব পাৰিম ঠিক আছে বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম